আপোনালোকে থৈ দিব পাৰিব হাতে ভৰিও লগাব পাৰিব দেই গাত চাত ধুনীয়াকৈ লগাব পাৰিব খুব ধুনীয়া এটা ৰেমেডি আপোনালোকে পটাপট ইনষ্টেণ্ট মানে আপোনালোকে ইমান একো কৰিব নালাগে আমি যেতিয়া কৰবালৈ যোৱা সময়ত আইনাখনৰ সন্মুখত থিয় হৈ মেকআপ কৰিবলৈ লওঁ কেতিয়াবা স্কিনখন বৰ অনুজ্জ্বল যেন লাগে নহয় না আৰু তেতিয়া মনটো বহুত বেছি বেয়া লাগে কেৱল মাত্ৰ দুবিধ বস্তুৰে আপোনালোকৰ স্কিনখন লগে লগে উজ্জ্বলতা আনিব দুবিধ বস্তু ঘৰতে পোৱা বস্তু ভিডিঅ'টো শেষলৈকে চাব যদি আপোনালোকৰ তেনেকুৱা হৈছে এই ৰেমেডিটো এবাৰ ইউজ কৰি চাব লগে লগে ফল পাব আৰু আপোনাৰ মুখৰ স্কিনটো একেবাৰে গ্লাছৰ নিচিনাকৈ জিলিকি উঠিব বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ কৰবালৈ যোৱাৰ আগত আপোনালোকে যদি এই ৰেমেডিটো ইউজ কৰে 100% ৰিজাল্ট পাব ইনষ্টেণ্ট আপোনাৰ স্কিনখন গ্ল' কৰি আহিব আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব সকলোকে নমস্কাৰ জনাইছোঁ এতিয়া ৰাতিপুৱা 7টা বাজিছে মই মুখত ধুই আহিলোঁ আহি পেলাই 9টা বজাত মই এঠাইত পাবগৈ লাগে গতিকে বোলো অকণমান স্কিন কেয়াৰটো আপোনালোকক দেখাই থৈ যাওঁ একদম মানে ঘূৰি ফুৰিছোঁ এইকেইদিনা ইফালে সিফালে স্কিন কেয়াৰ কৰিবলৈ সময় নাই এয়া আছে পিঠাগুড়ি মোৰ হাতত মই পিঠাগুড়ি লৈ ল'লোঁ 1 চামুচৰ জোখাৰ এয়া পিঠাগুড়ি আপোনালোকে যদি স্কিনৰ উজ্জ্বলতাটো আনিব বিচাৰে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে একদম সহজ লগতে এয়া দৈ ঘৰত খাবলৈ থোৱা দৈ আছে দৈ মই 1 চামুচৰ জোখাই লৈ লৈছোঁ এয়া দেখিছেনে 1 চামুচৰ জোখাই লৈ লৈছোঁ আৰু অকণমান দৈ পানীটো লৈ লৈছোঁ দৈ পানীটো খুব ভাল আমাৰ স্কিনৰ কাৰণে আপোনালোকে জানেই সকলোৱে আৰু এয়া মোৰ শুকাই থৈ দিয়া পিঠাগুড়ি দেই আৰু বহুতে সুধি থাকে এই পিঠাগুড়িটো বৰা চাউলৰ হ'লে হ'ব নাই বৰা চাউলৰ কিন্তু মই কেতিয়াও ইউজ কৰা নাই বৰা চাউলৰ নকৰিব বৰা চাউলৰ কৰাতকৈ আপোনালোকে ভাত খোৱা চাউলৰ পিঠাগুড়ি কৰিব আৰু খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ব কোনো মানে প্ৰব্লেম নাই মিক্স কৰি পেলাই লগাব পাৰিব অৱশ্যে মোৰ পিঠা অকণমান কম হৈছে দৈ তুলনাত আৰু অকণমান মই পিঠা দি দিছোঁ দেই হাতেৰে দি পেলাই অকণমান পিঠা দিছোঁ আপোনালোকে ইউজ কৰিব ক'ৰবাত যোৱাৰ আগত বা এনেও ইউজ কৰিব পাৰে আগতে এটা মই ভিডিঅ' দিছিলোঁ এনেকুৱা স্কিন কেয়াৰৰ একদম মানে মানুহে ইমান বেছি ভাল পাইছে নহয় 1 মিলিয়ন ভিউজ হৈ গৈছে মানে গতিকে কোনো কথা নাই কিন্তু মুখখন ধুনীয়াকৈ ফেচ ৱাছ দি ধুই আহিব দেই আৰু বঢ়িয়াকৈ এনেকৈ ঘঁহি দিয়ক এনেকৈ মানে সময় নাই কাৰণে মই যিহেতু ঘঁহিছোঁ আপোনালোককো কথাটো বোলো কৈ থৈ যাওঁ গোটেই বস্তুখিনি ধুনীয়াকৈ দেখুৱাবলৈ মোৰ বৰ্তমান একদম সময় নাই আৰু ভইচ অভাৰ দিবলৈও সময় নাই ধুনীয়াকৈ এনেকৈ এপ্লাই কৰি আৰু এই বস্তুখিনি আপোনালোকে থৈ দিব পাৰিব হাতে ভৰিও লগাব পাৰিব দেই গাত চাত ধুনীয়াকৈ লগাব পাৰিব খুব ধুনীয়া এটা ৰেমেডি আপোনালোকে পটাপট ইনষ্টেণ্ট মানে আপোনালোকে ইমান একো কৰিব নালাগে দৈ থাকেই মানুহৰ ঘৰত দৈ আৰু পিঠাগুড়ি আপুনি পিঠাগুড়ি খুন্দি থৈ দিব মই পিঠাগুড়ি খুন্দি থৈ দিওঁ পিঠাগুড়ি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল দৈও ভাল বিশেষ একো ঘঁহা নাই অকণমান মানে মাছাজ কৰিব মাছাজ কৰি পেলাই একদম ধুনীয়াকৈ মাছাজ কৰি অকণমান শুকাবলৈ দিব শুকোৱাৰ পাছত মই আপোনালোকক লগ পাই আছোঁ যেতিয়া ওলাম নহয় অকণমান দেখাই দিম মোৰ স্কিনখন কিমান উজ্জ্বল হ'ল তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে এবাৰ ব্যৱহাৰ কৰি মোক জনাবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ লগ পাই আছোঁ একেবাৰে গা পা ধুই আৰু শেষত এয়া গা পা ধুই ৰেডি হৈ গ'লোঁ স্ক্ৰীনখন আপোনালোকৰ উজ্জ্বলতা লাগিছে নাই জনাব আৰু আপোনালোকে এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব আৰু ব্যৱহাৰ কৰি মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ বাই বাই লাভ ইউ অল